और अभी तो रुको, क्लाइमैक्स अभी बाकी है। তো গাইজ যেহেতু মানে মোৰ ওচৰত খুচুৰা পইচা নাছিলে তো হৰানন্দৰ ওচৰত আছিলে তো সি দিলে এতিয়া গৈ থাকো বলক তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বান্ধি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰ হ'বলে যে মন যাত্ৰা হেঁপাহিছিলাতে সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকি আঁকি যাবে মনে কৰা অভিমান ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্টিং দিয়া নহ'ল আৰু বহুত দূৰৰ পৰা ষ্টাৰ্টিং দিলোঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু যেতিয়া নতুন নতুন ভিডিঅ' বনাওঁ আপোনালোকৰ আগত পায় আৰু এনেকৈ মৰম আশীৰ্বাদ ছাপোৰ্ট কৰি যাব যাতে আগুৱাই যাব পাৰোঁ তো গাইজ গৈ থাকোঁ এতিয়া ক'ত যাওঁ কি কৰোঁ আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈ তো গাইজ এনেকৈ আমি গাঁৱৰ মাজে মাজে গৈ আছোঁ আৰু ক'ত গৈ আছোঁ কি কৰোঁ আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে তেতিয়াহে গম পাব আমি মানে ক'ত গৈ আছোঁ আৰু তো গাইজ মানে এনেকৈ আমি বাসুদেৱ থানলৈ বুলি গৈ আছোঁ আৰু চাৰিওফালে এনেকৈ গাঁৱলীয়া পৰিৱেশ আৰু হাবি জংঘল আছে গাইজ ওচৰৰে মানে আমি এতিয়া বেলেগ ৰাস্তা আছে কিন্তু আমি বেলেগ ৰাস্তা ফালে আহিলোঁ মানে তো চাই যাব তো গাইজ জেগাটো ইমান ধুনীয়া মানে কি ক'ম আৰু গাইজ ক'বলৈ মুখত ভাষা নাই মানে এনেকুৱা ধুনীয়া বুকুতে বিয়পা অভিমানী দাৰে কিনো কৈ গোপনে আৰু গাইজ আমি এনেকৈ সোমাই গৈ আছোঁ ভিতৰলৈ বুলি আৰু ভিতৰত যিখিনি পাৰোঁ আপোনালোকক দেখাম আপোনালোকে চাই যাব নীৰৱে বহিলিয়া মনতে স্মৃতিবোৰ সাঁচিছোঁ
অভিমানীদারে কিরকই গোপনে তুমি শুনা না নীরৱে বহিলি মনতে স্মৃতিবোৰ সাঁচিছো আঁকোৱালিলো আনা চৌপাশে প্ৰহেলিকা হৈ মোৰে কাষলৈ আহা এবাৰ খোজে খোজে থাকিব মন তো গাইজ ফাইনেলি আমি ঘৰলৈ উভতি আহিলোঁ আৰু এতিয়া উভতি আহি মানে ডাইৰেক্ট বিহু দললৈ বুলি যাম। তো আপোনালোকক যিখিনি পাৰোঁ আমাৰ বিহু দল কেনেকৈ নাচে কি কৰে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে চাই যাব। উশাহ নামিছে বুকু কঁপিছে তোমাকে দেখি দুটি নয়নৰ কি যে সুৰ তুমি পালোহি ফাইনেলি আমি আমাৰ গাঁৱত মানে তো এইফালে নলবাৰীত আমি পালোহি আৰু এইফালে সদানন্দক থৈ মই চিধা ঘৰলৈ যাওঁগৈ আৰু গাইছ। আৰু গাইজ ডাইৰেক্ট এতিয়া কছাৰীসকলৰ নচাটোৱে আপোনালোকক দেখাই আছোঁ আৰু তো গাইজ এইটোৱে হৈছে মেচ কছাৰীৰ মানে পৰম্পৰা আৰু বিহু হুঁচৰি। তো আমি এনেকৈ মাৰিবলৈ ওলাই যিহেতু কছাৰী ল'ৰা তাৰ কাৰণে আপোনালোকক দেখাইছোঁ। তো গাইজ এইটো অসমীয়াত ঢোল বুলি কয় কিন্তু আমাৰ এইটো মানে জাম বুলি কয় যিহেতু। তো গাইজ এইখিনি হৈছে মানে কছাৰীসকলৰ কালচাৰ। তো আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ আৰু আমি এনেকৈ হুঁচৰি গাই আছোঁ আৰু চাই যাব ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ। আৰু যোনে যোনে নতুনকৈ মোৰ চেনেলত আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিলে তাকে আশা কৰিলোঁ আৰু তো গাইজ ভিডিঅ'টো ইমান দীঘল নকৰোঁ, ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু আগতো কৈছোঁ এতিয়াও কৈছোঁ যোনে যোনে নতুনকৈ আহিছে তো মোৰ চেনেলটো সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।